নমস্কাৰ, মই শ্ৰী নয়ন কুমাৰ বৰা, অৱসৰপ্ৰাপ্ত কৃষি বিষয়া। আজি আমি কৃষি বিজ্ঞানৰ অ আ ক খ এই এলানি যেটো আমি অনলাইন কৃষি প্ৰশিক্ষণ আমি আৰম্ভ কৰিছো। আজি আমাৰ এই খণ্ডটিত আমি আৰম্ভ কৰিব বিচাৰিছো উদ্ভিদৰ প্ৰজনন, অৰ্থাৎ উদ্ভিদৰ বংশবৃদ্ধি কেনেকৈ হয়। উদ্ভিদৰ বংশবৃদ্ধি সাধাৰণতে তিনি প্ৰকাৰে হয়: অযৌন প্ৰজনন, অংগজ প্ৰজনন আৰু যৌন প্ৰজনন। যৌন প্ৰজনন, এই যৌন প্ৰজনন যেনে এই বিলাহী গছত যৌন প্ৰজনন হয়। এই যৌন প্ৰজনন কেনেকে হয়? এইপাহ হ'ল বিলাহীৰ ফুল। এই ফুলপাহত দেখিছে, এই ফুলবিলাক হয় এইবিলাক পাহি। এই পাহিবিলাকৰ ভিতৰত দেখিব কিছুমান কেশৰ থাকে। এইবিলাক কেশৰ আছে, যিবিলাকক আমি পুং কেশৰ বুলি কওঁ। এই চাইডে চাইডে কিছুমান আমাৰ কেশৰ থাকে, যিবিলাক পুং কেশৰ, অৰ্থাৎ ইয়াত ৰেণুবিলাক থাকে। আৰু এই পুং কেশৰখিনিৰ মাজত একেডাল ফুলতে এই মাজত এইটো আমি যেতিয়া খুলি দিম, পুং কেশৰখিনিৰ মাজত এইটো স্ত্ৰী কেশৰ। এতিয়া এই পুং কেশৰ পৰা যিবিলাক ৰেণু থাকে, এই ৰেণুবিলাক ইয়াত এপাহ ফুলতে থাকে, পুং কেশৰ আৰু স্ত্ৰী কেশৰ। আৰু স্ত্ৰী কেশৰ তলত এইটো গৰ্ভাশয় এটা থাকে। গতিকে যেতিয়া পুং কেশৰৰ পৰা পৰাগ ৰেণু আহি ইয়াতে একেপাহ ফুলত থকাৰ কাৰণে ইয়াতে পৰাগ ৰেণুবিলাকৰ ইয়াত পৰাগ যোগ হয়। আৰু পৰাগ যোগ হৈ তাৰপিছতে এই পাহিটো সৰি পৰে, আৰু এই যিটো ভিতৰত থকা গৰ্ভাশয়, এই গৰ্ভাশয়টো ডাঙৰ হৈ গৈ এটা ফলত ৰূপান্তৰিত, সেইটোৱে যিটো আমি এই বিলাহী বুলি আমি পাই যাওঁ। গতিকে যৌন প্ৰজননটো এনেকুৱাই। বিলাহী, বেঙেনা, ধান এইবিলাক সাধাৰণতে যৌন প্ৰজননৰ জৰিয়তে এই প্ৰজনন হয়। এইজোপা হ'ল তিয়হ গছ। এই তিয়হৰ ইয়াতো আমাৰ যৌন প্ৰজনন হয়, কিন্তু ইয়াৰ যৌন প্ৰজনন আৰু বিলাহী গছৰ যৌন প্ৰজননতকে বা বিলাহী বেঙেনাতকে ইয়াত বেলেগ হয়। যিটো পদ্ধতিৰে ইয়াত প্ৰজনন হয় সেইটো পৰাযোগ বুলি কয়, আৰু বিলাহীত হোৱাবিলাক চব পৰাগযোগ বুলি কয়। ইয়াত কেনেকে হয় যৌন প্ৰজনন? ইয়াত আপুনি দেখিব যে যিবিলাক মেল ফ্লাৱাৰ বা মতা ফুল, এই মতা ফুলটোৰ ভিতৰত দেখিব ইয়াত ৰেণু আছে, ৰেণু থাকে, পৰাগ ৰেণু। আৰু ইয়াতে একেজোপা গছতে এইটো কলিটো সৈতে যিটো দেখিছে, এইটো তিয়হৰ কলি বুলি কয়, কিন্তু আচলতে এইটো মাইকী ফুলৰ এইটো গৰ্ভাশয়। ইয়াৰ এটা নিৰ্দিষ্ট সময় আছে। ই ৰাতিপুৱা সময়ত এই গৰ্ভাশয়ৰ ফুলটো মেল খাই থাকে। এতিয়া সি চাপ খালে, যিহেতু ইয়াত পৰাগযোগ অলৰেডি হৈ গৈছে। এইপাহ ফুল ইয়াত দেখিব এইটো স্ত্ৰী কেশৰ আৰু এইটো গৰ্ভাশয়। ইয়াত যেতিয়া ইয়াৰ পৰা ফুলৰ ৰেণু আহি ইয়াত পৰিব, পৰাৰ লগে লগে ইয়াত পৰাগযোগ হ'ব, আৰু পৰাগযোগটো হৈ এই পাহিটো সৰি পৰিব আৰু গৰ্ভাশয়টো ডাঙৰ হৈ গৈ থাকিব, আৰু সেইটো আমি ফল হিচাপে পাই যাওঁ। গতিকে এইটো কাম কৰে সাধাৰণতে ইয়াত যিবিলাক পৰাপক্ষটো ইয়াৰ পানীৰ লগত আহিও হয়, বা অন্য পোক পৰুৱা বা বতাহত আহিও এই ৰেণু পৰি পেলাই পৰাগযোগ বিলাক হয়। এইটো এটা আমাৰ যৌন প্ৰজনন পদ্ধতি। এইটো হ'ল ভেন্দিৰ ফুল। এই ফুলটোৰ এইবিলাক হ'ল পাহি। এই পাহিবিলাক যদি আমি গুচাই দিওঁ, মাজৰডাল হ'ল স্ত্ৰী কেশৰ, আৰু কাষত লাগি থকা যিবিলাক আছে সেইবিলাক হ'ল পুং কেশৰ, মানে মতা ফুল। আৰু এই মতা ফুলবিলাক এই ইয়াৰ ভেন্দিটোৰ যেতিয়া স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ড তাত যেতিয়া পৰিব, পৰাৰ পাছত তাত পৰাগযোগ হ'ব, আৰু লাহেকৈ এই পাহিবিলাক সৰি যাব, সৰি গৈ ইয়াৰ পৰা ডাঙৰ ভেন্দি এটা সৃষ্টি হ'ব। এতিয়া আমি দেখিম এইজোপা গছত এতিয়া এইটো ভেন্দি, এই ভেন্দি লাগিছে। এই ফুলটোৰ পৰাই এই ভেন্দিটো হৈছে। গতিকে এইটো এটা উভয়লিংগী ফুল। ইয়াতে একেটা ফুলতে তাৰমানে দুইটা থাকে, মতা মাইকী দুইটা থাকে। এইটো হ'ল লাও গছৰ মতা ফুল। ইয়াত চাব, ইয়াত তলৰ কলিটো নাই, ইয়াত তলত কলিটো নাই, এইটো হ'ল মতা ফুল। আৰু এটা দেখুৱাম এতিয়া মই মাইকী ফুল। এইটো ইয়াত চোৱা, কলিটো চোৱা, এইটো কলিটো আছে, আৰু এইটো দণ্ডডাল, এইডাল হ'ল গৰ্ভমুণ্ড। আৰু এতিয়া যদি মই আৰ্টিফিচিয়েল ইনচিমিনেশ্যন কৰিব লাগে, ই যদি প্ৰাকৃতিকভাৱে যদি পলিনেশ্যন নহয়, তেতিয়াহ'লে ইয়াক আমি মই মতা ফুল ললো, এইটো মতা ফুল মই লৈ আহিলো ছিঙি। এতিয়া ইয়াত দেখিব ইয়াত বহুত ৰেণু আছে। এই ৰেণুখিনি মই কি কৰিম, আনি পেলাই এইটো যেতিয়া মতা ফুলৰ লগত যদি মই এইটো সংকৰণ কৰি দিওঁ, এইটো ইয়াৰ যিবিলাক ৰেণু, এই যিবিলাক ৰেণু থাকে, এই ৰেণুবিলাক গৈ এইখিনি ৰেণু বগা বগা যিবিলাক ৰেণু আছে ইয়াত মই পেলাই দিলো। ইয়াত এই মাইকী ফুল জেলি নিচিনা কিছুমান পদাৰ্থ থাকে, তাত এই পাউডাৰৰ নিচিনা এইবিলাক পৰাগ ৰেণুবিলাক গৈ পৰি পেলাই সেইটো এটা পিছত গৈ এটা সম্পূৰ্ণ লাও হ'বগৈ। মই লাও কেনেকে হৈছে তাক এটা দেখুৱাই আছো। পৰাগযোগ হোৱাৰ পাছত এই লাও কলিবিলাক হৈছে, আৰু এই লাও কলিবিলাক ক্ৰমান্বয়ে এইটো ডাঙৰ হৈছে, আৰু এইটো এটা সম্পূৰ্ণ লাওলৈ পৰিণত হৈছে। তাৰমানে এটা সৰু মাইকী ফুলৰ পৰা এটা গৈ ডাঙৰ লাও হৈছে। এতিয়া এই লাওটো কোনটো? লাওটো হ'ল লাও গছৰ মাইকী ফুলৰ এইটো গৰ্ভাশয়। এই গৰ্ভাশয়তে ইয়াতে গুটি পিছৰ বংশৰ কাৰণে ইহঁতে ইয়াত বীজটো জমা কৰি ৰাখিছে। এতিয়া উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ কেনেকে হয়, এইকেইটা হ'ল কেইটামান মাকৈ মেইচিড। এই মেইচিডৰ পৰা আমি যেতিয়া ইয়াত অংকুৰণ হ'ব, অংকুৰণ হৈ সি মাটিত এটা গুটি মাটিত দিয়া হ'ল। মাটিত দিয়াৰ পাছত সি গজালি মেলিব। আমাৰ গুটিটো যেতিয়া গজাৰ পাছত এনেকৈ চাওক, এইটো মাকৈটোৰ পৰা শিপা ওলালে, আৰু শিপাৰ কাষেদি এই পুলিটো আৰম্ভ হ'ল। এতিয়া বেলেগ পুলি আমি দেখুৱাম, লাহে লাহে এজোপা মাকৈ গছলৈ ৰূপান্তৰিত হৈছে, এজোপা গছ হ'বলৈ আৰম্ভ কৰিছে। গতিকে এই পুলিটোৰ পৰাই কেনেকে বৃদ্ধি বিকাশ হৈ এজোপা ডাঙৰ মাকৈ গছলৈ ৰূপান্তৰিত হ'ব।
সংগজ প্ৰজনন হ'ল যে আমি যিবিলাক উদ্ভিদৰ অন্য প্ৰকাৰে প্ৰজনন নহয়, বংশবৃদ্ধি কৰিব নহয়, সেইবিলাকৰ আমি কি কৰোঁ, উদ্ভিদৰ এই ডাল কাটি লৈ তাক আমি মাটিত পুতি শিপা সৃষ্টি কৰে আৰু সেই তাৰপিছত আমি এটা পুলি পাওঁ আৰু সেই পুলিটো আমি বেলেগ ঠাইত ৰোপণ কৰোঁ। এতিয়া এইবিলাক আমাৰ ছজিনা গছৰ কাটিংছ কৰ বনোৱা হৈছে। এতিয়া এই কাটিংছখিনি আমি লগাম আৰু ইয়াত সাধাৰণতে আমি শিপা আহিবৰ কাৰণে কিছুমান আমি হৰম'ন আছে, এই হৰম'নবিলাক আমি ইয়াত লগাই লৈ এইটো পদ্ধতি হ'ল সংগজ প্ৰজনন। ধন্যবাদ কৃষক বন্ধুসকল, আজিৰ এই খণ্ডটি আমি ইমানতে শেষ কৰিছোঁ। পৰৱৰ্তী খণ্ডত আমি এটা নতুন বিষয় লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। আজিৰ এই খণ্ডটি চাই আপোনালোকে কেনে পালে কমেণ্ট বক্সত আপোনাৰ মন্তব্য জনাব পাৰে। আমাৰ লগত যোগাযোগ কৰিব বিচাৰিলে ভিডিঅ' কেপশ্যনত আমাৰ নম্বৰ দিয়া আছে। ধন্যবাদ।